নমস্কাৰ ইকুইলিব্ৰিয়ামত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ যেহেতু আমি অসমত চাহ খাই সকলোৱে ভাল পাওঁ সকলোৱে চাহ খাওঁ গতিকে চাহৰ বিষয়ে কিছুমান কথা আমি জনা উচিত চাহ আমি সকলো সময়তে খাব নালাগে চাহ যদি আমি যেটো সময়ত খাব নালাগে সেইটো সময়ত খাওঁ তেতিয়া চাহে আমাক বিভিন্ন বেমাৰৰ ফালে ঠেলি দিব পাৰে গতিকে আহক আজি আমি জানো চাহ কোনখিনি সময়ত খাব নালাগে বিশেষকৈ হেভি মিল এটা হেভি খাদ্য খোৱাৰ পিছত চাহ কেতিয়াও খাব নালাগে নৰমালি আপোনালোকে চাব দুপৰীয়া আহাৰ খোৱাৰ পিছত বা কোনো এটা হেভি মিল বা হেভি খাদ্য খোৱাৰ পিছত আমাৰ খুব টোপনি ভাৱ এটা হয় আৰু টোপনি ভাৱ হ'লেই আমাৰ মনত আহে চাহ একাপ খাই লওঁ কিন্তু মন গ'ল বুলিয়ে চাহ কাপ খাদ্য খোৱাৰ পিছতে খাব নালাগে খাদ্য খোৱাৰ 1.5 বা 2 ঘণ্টাৰ পিছত চাহ কাপ খাব লাগে আমি যদি খাদ্য খোৱাৰ পিছতেই চাহ কাপ খাই দিওঁ তেতিয়া কি হয় এই চাহ কাপে এই খাদ্যত যিবোৰ নিউট্ৰিয়েন্টছ পায় এই নিউট্ৰিয়েন্টছবোৰ কোষে অবজাৰ্ভ কৰাত বা শুহি লোৱাত বাধা দিব পাৰে চাহত টেনিন বুলি এবিধ ৰাসায়নিক পদাৰ্থ পোৱা যায় আৰু আমি খাদ্য খোৱাৰ পিছতেই যদি চাহ কাপ খাই দিওঁ তেতিয়া কি হয় এই টেনিনে আমাৰ যিবোৰ খাদ্যৰ পৰা যিবোৰ নিউট্ৰিয়েন্টছ ওলায় যেনেকৈ আইৰণ হওক কেলছিয়াম হওক জিংক হওক বা বিভিন্ন খনিজ যি ওলায় সেই নিউট্ৰিয়েন্টছৰ লগত বাইণ্ড হৈ বা এঠা লগা দি লাগি যায় আৰু যেতিয়া এই টেনিন নিউট্ৰিয়েন্টছবিলাকৰ লগত এঠা লগা দি লাগি যায় তেতিয়া আমাৰ কোষবোৰে এই নিউট্ৰিয়েন্টছবোৰ শুহি ল'ব নোৱাৰে এই নিউট্ৰিয়েন্টছবিলাকৰ ভিতৰত আইৰণটো বিশেষকৈ আমাৰ কোষবোৰে একেবাৰে শুহি ল'ব নোৱাৰে গতিকে চাহে আমাক ইনডাইৰেক্টলি আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াত হোৱাত অৰিহণা যোগাব পাৰে ইয়াৰ উপৰিও জিংক এবজৰ্পশ্যনতো আমাৰ চাহে বাধা দিয়ে আৰু আমাৰ কেলছিয়াম এবজৰ্পশ্যনত কম পৰিমাণে আমাৰ চাহে বাধা দিয়ে আৰু দ্বিতীয়টো সময় হৈছে ৰাতিপুৱা খালী পেটত কেতিয়াও চাহ খাব নালাগে আমাৰ বহুতৰে অভ্যাস ৰাতিপুৱা শুই উঠিয়ে আমি খালী পেটত লাল চাহ একাপ খাই লওঁ বা গাখীৰ চাহ একাপ খাই লওঁ কিন্তু এই চাহে আমাৰ যিটো শৰীৰৰ ভিতৰত pH লেভেল আছে সেই pH লেভেলটো ডিষ্টাৰ্ব মানে আমাৰ খাদ্য নলীডালৰ ভিতৰত বা আমাৰ পেটৰ ভিতৰত এচিড আৰু বেছৰ যি এটা বেলেঞ্চ আছে যি এটা সমতা আছে সেই বেলেঞ্চটো ডিষ্টাৰ্ব কৰি দিয়ে আৰু এই বেলেঞ্চটো ডিষ্টাৰ্ব হ'লে আমি পিছত যি খাদ্য খাওঁ এই খাদ্যবোৰ আমাৰ পেটটোৱে বা আমাৰ খাদ্য নলীডালে ভালকৈ হজম কৰিব নোৱাৰে ভালকৈ ডাইজেষ্ট কৰিব নোৱাৰে ইনডাইজেশ্যনৰ প্ৰব্লেম হয় গেষ্ট্ৰিকৰ প্ৰব্লেম হয় বা মুখত এই টেঙা পানীৰ ভাৱ অহাৰ প্ৰব্লেমবোৰ হয় তাৰ উপৰিও এই যদি এচিড আৰু বেছৰ যিটো বেলেঞ্চ থাকে আমাৰ শৰীৰত মানে pH যিটো থাকে এইটো ডিষ্টাৰ্ব হ'লে আমাৰ প্ৰটিন এবজৰ্পশ্যন আৰু প্ৰটিন ডাইজেশ্যনত বিৰাটকৈ প্ৰভাৱ পেলায় আৰু প্ৰটিন যেতিয়া ভালকৈ ডাইজেষ্ট নহয় বা আমাৰ কোষবোৰে শুহি ল'ব নোৱাৰে আমাৰ মাংস পেশীবোৰ শুকাই আহে আমাৰ বনবোৰ উইক হৈ আহে আৰু আমাৰ খুব উইকনেছ হয় আৰু তৃতীয়টো সময় হৈছে ৰাতি শোৱাৰ আগতে চাহ কেতিয়াও নাখাব মানে চাহ খালে শোৱাৰ 2 ঘণ্টাৰ আগত খাব যেনিবা আপোনালোকে 10টা বজাত শুৱে তেতিয়া 7:30 বা 8টা বজাত লাষ্ট আপোনালোকে চাহ খাব পাৰিব তাৰ পিছত চাহ খাব নালাগে কাৰণ চাহ খালে কি হয় চাহত যিহেতু কেফেইন থাকে এই কেফেইনে কি হয় আমাৰ নাৰ্ভবোৰ উত্তেজিত কৰি দিয়ে আৰু আমাৰ টোপনি আহিবলৈ এই উত্তেজিত নাৰ্ভবোৰ ৰিলেক্স হ'ব লাগে সেয়েহে আমি যদি ৰাতি দেৰিকৈ চাহ খাওঁ আমাৰ টোপনি খুব দেৰিকৈ আহে আমাৰ টোপনি আহোঁতে সময় লাগে কাৰণ আমাৰ এই উত্তেজিত নাৰ্ভবোৰ ৰিলেক্স হওঁতে সময় লাগে গতিকে এই 3টা সময়ত আপোনালোকে চাহ নাখাব আৰু চাহৰ পৰা আমি যিখিনি উপকাৰিতা পাওঁ বা চাহৰ যিখিনি গুণ আছে সেইখিনি যাতে আমি সম্পূৰ্ণভাৱে ইউজ কৰিব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ তাক ইউটিলাইজ কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে এইখিনি সময়ত চাহ খোৱাটো এভইড কৰিব এইখিনি সময়ত চাহ নাখাব আৰু নিজকে সৰু সৰু টিপছবোৰ বা সাৱধানতাবোৰ অৱলম্বন কৰি বহুতো বেমাৰৰ পৰা দূৰত ৰাখিব পাৰিব